মাৰিব এই ল'ৰা ছোৱালীকেইটা ইমান লেতেৰা হয় লগৰ গালক লৈ আহিব আৰু এই বতৰটোনো কি হয় জানো মন গ'লে ৰ'দ দিব ৩-৪ দিন বৰষুণ দিব গেলা ৰাস্তাটো একদম মানে কলৈকো যাব নোৱাৰি ইমান লেতেৰা হৈছে একদম আমাৰ গাঁৱতহে এনেকুৱা একদম কলৈকো ওলাব নাই বোকা ঘৰতে সোমাই আছো এই ৩ দিন ধৰি ধাৰাসাৰ বৰষুণ ৰ'দ দিলেও শান্তি নাই বৰষুণ দিলেও শান্তি নাই কি যে হ'ব কিমান কাম কৰিম বাৰু এই ল'ৰা ছোৱালীকেইটা একদম লেতেৰাকৈ বুজি নাপায় আৰু ইমান জেগাবোৰ গেলা হৈ আছে জেগা হৈ আছে ক'তো যাবও পৰা নাই এইকেইদিন বতৰ বেয়া বুলি মানুহটো কামলৈও যাব পৰা নাই ইমান যে টনাটনি হৈছে কেনেকৈনো চলি মই জীৱনত কেলে আহিছিলোঁ কেলে বিয়া পাতিলোঁ আগতে গাভৰু হৈ আছিলোঁ ঘৰতে বিন্দাছ আছিলোঁ মা পাপাই আনি দিছিলে ইমান বৰষুণ দিছে ৰুমিহঁতৰ ঘৰ পাওঁগৈও এপাক ইমান ৰাস্তা ঘাটবোৰ গেলা এইবিলাক যেও আমাৰ গাঁওখনতহে এনেকুৱা পাই ৰুমি আছনে ঘৰত কোননো মই আছো তই বৰ কেনেকে মনত পৰিলে এই বতৰটো ডাৱৰীয়া দেখি ওলাই আহিলোঁ তহঁতৰ ঘৰ ফালেকে যাওঁ এবাৰ কিমানো ঘৰত সোমাই থাকিবি এয়া আহিলোঁ ৰাস্তা ঘাটৰ দিনো কি আহিবি ইমান বোকা তাকে ৰুমিহঁতৰ ঘৰ পাই আহোঁগৈ এপাক বতৰটো ইমান বেয়া তাকে হয় বতৰটো ইমান বেয়া দুদিনমান ৰ'দ দিলে দুদিনমান আকৌ বৰষুণ আমাৰ এতিয়া ৰাস্তাটো কি যাবি ইমান বোকা ইয়ালৈকে বোকা তহঁতৰ ৰাস্তাটো যাবি ভৰি ধুই আহিছোঁ এতিয়া সেইকাৰণে মই কলৈকো যোৱা নাই মই ভাবি আছো কি মই ভাবিছোঁ এই ৰুমি যে এইকেইদিন আমাৰ ঘৰলৈ এপাকো অহা নাই তাই কিবা কিবি হ'ল বুলি খবৰ ল'বলৈ আহিছোঁ মই ভাবিছোঁ কি হ'ল জুমি বোলো ফোন এটাও কৰিব নোৱাৰে মোৰ আকৌ ফোনৰ ৰিচাৰ্জ নাই মোৰ ৰিচাৰ্জ কালি শেষ হৈছে কি কবি বৰ অভাৱ হৈছে এইকেইদিন চলিবলৈ ইমান কষ্ট পাইছোঁ মানুহটো কামলৈও যাব পৰা নাই নহয় ৰুমনৰ কথা কৈছোঁ কামলৈ যাব পৰা নাই যোৱা ফুন্দা মাৰোঁতে গৈছে ল'ৰা ছোৱালী তোৰ বাৰু বাহিৰত আছে বৰ চলিব দিগদাৰ হৈছে আমাৰ এজনো সেই কামলৈ যাব পৰা নাই নহয় একদিন আৰু আমাৰ ছোৱালীজনীৰ কথা জানোৱেই নহয় এনি কথা কৈছোঁ দিনটোত পইচা লাগেই তাইক এনি আমাৰ ঘৰলৈ বহুত দিন হ'ল আমি যোৱা ন নাই যোৱা নি নাই যোৱাটো তহঁতৰ পৰিৰ লগতে গৈছে বুলি আহিছিলোঁ মই একদিন নাই যোৱা আমাৰ ঘৰলৈ যোৱা ক'ত যাব অকল খোৱা ধান্দা আজিকালি ঘৰত খাবলৈ পাই যে পইচা নাই বুলি ক'লেও ক'ব মা বোলে দে বোলে পইচা আমাৰজনী ভাল আকৌ দেই ইমান পইচা চইচা নিবিচাৰে মানে আমাৰ আকৌ ভাত নাখায় নহয় অকল আমাৰ ভাত নাখালেও মানে মই যিটোকে দিওঁ সেইটোকে খায় মই এতিয়া খাই ভাল পাওঁ হাফ বিস্কুট তাইও সেই হাফটোকে খাই ভাল পায় কি কবি তহঁতৰ দুজনী এনি লগত তাইৰ লগতে মই কাজিয়া লাগিলে মাকজনী হয় নহয় বিস্কুটৰ লগত তই যে কথা ক দে বিস্কুটৰ লগত কাজিয়া নহ'ব নে কিন্তু আমাৰ ঘৰত হয় আকৌ দুজনী মানে তাকে বাৰু কাজিয়া হয় বাৰু তাকে কি কবি আৰু বৰ হেৰি নহয় বৰষুণ দিছা যদি গৰম উঠিছে আৰু ন কিবা কি খাবি এতিয়া একোৱে খাবলৈ নাই চেনি নাই তাকে পইচা 10 টকাৰে থৈ দিছিলোঁ চেনি আনিম বুলি এনি আপুনি আমনি কৰিলে তাইক দি পঠিয়ালে নালাগে দিয়া একো নাখাওঁ তাই সেই কি আনি খালেহি ইমান গোন্ধাইছে মই বোলো তই আঁতৰ হৈ দে পাবি সেই বুলি কৈ বৰমাইকে আহিছিলে বৰমাইকৰ লগত বল চুমিহঁতৰ ঘৰৰ পৰা হয় নহ'লে এপাক বতৰটো ডাৱৰীয়া এনে চাহ তাহ অকণমান দিয়ে বা তাই মানুহটোও তাতে চাকৰি কৰে চাকৰি হোৱাৰ পৰা নকবি তাকে চাকৰি হোৱাৰ পৰা তাই অকণমান লেভেলটো বাঢ়িলে লেভেল হ'বই দেচোন চাকৰি কৰে ন সেইটোৱে আমিহে আমাৰ এখন কপাল লৈ আহিলোঁ আৰু আমাৰ মতাই হাজিৰা কৰি তাকো এয়া বতৰ বেয়া বুলি অকলে থাকিব লাগে ছোৱালীজনী বুকতে লৈ আছোঁ এতিয়া সেয়া বতৰ বেয়া বুলি যাবলৈও তোৰ আকৌ ভালেই হৈছে ভাল হৈছে ঘৰতে আছে মোৰ যে ইমান দেশ চাই বিদেশত আছেগে দেশ চাই বিদেশত আছে হয় সেইটো কথা বেয়া নালাগে নি কিন্তু এতিয়া আকৌ আমাৰজনে আকৌ সেয়া বতৰ বেয়া বুলি এইকেইদিন কামত জনে কিমান যে অভাৱ হৈছে মা ঘৰলৈ যাব লাগিছিলে মা গাটো বৰ এটা ভাল নাই পইচা অভাৱৰ সুতত যাব পৰা নাই আৰু চুমি আজিকালি হেৰি অকণমান বহুত লেভেল বহুত কেবেলি মানে আগতে কিন্তু আমাৰ লগত এনেকে ঘূৰি ফুৰি ফুৰে এতিয়া আমাৰ সৰু সৰু মোবাইল তাই এতিয়া দামী মোবাইল ল'লে OnePlus ল'লে চুমিয়ে চাহ দিব জানো যাম বুলি কৈছিলে তইহে জানো নিদিলেও সুধি খাম দেই আজি তাই নিদিয়ালৈকে উঠি নাহো বাপেকে তাইনো ক'ত চাগে দিব তাই আজিকালি বৰ এলাহ কৰে নহয় মোবাইলতে ৰিলচ বনাই পাওঁ নাই সেইদিনাখনি আইটি জীয়েকে দেখাইছিলে আকৌ ৰিলচ এটা মই আকৌ মোৰ সেই মোবাইলটো সৰু নহয় জানো আগতো বেয়া হ'ল নহয় ৰুমনৰ মোবাইলতে মই চাইছোঁ চাই পেলাই মই কৈছোঁ হেৰি কি বুলি কয় এনি বাপেক এইফালে চাহিহো বোলো সি কৈছে কি হ'ল বোলে তোৰ মই বোলো এই বোলো ৰিলচ বনাইছে চাই আকৌ আমাৰ চুমিয়ে পুৰা পাইছে বাৰু হ'লেও ভালে লাগিছে মোৰ মোবাইল আছে যদি ইনষ্টাটো খুলিব নিদিয়ে কাজিয়া লাগে বহুত কাজিয়া লাগে তাৰপৰা মোক আকৌ কি কৈছে গম পাওঁ নাই ভালে আছে ঘৰত আছে মোৰ বাহিৰলৈ গৈ বহুত অশান্তি হৈছে মোৰ সদায় কাজিয়া ইমান কাজিয়া তাৰপৰা মোক কি কৈছে তাইক মই দেখুৱালোঁ মোক কৈছে বোলে হেৰি নহয় বোলে
তোৰ বোলে বনাব বোলে গা বোলে লিকিচ লাগি গৈছে নি বোলে কবই মই বোলো কি লিকিচ লাগিছে বোলো মোৰ গা ৰাতিপুৱা পৰা বোলো ৰাতিলৈ কাম কৰিব শান্তি নাপাওঁ আৰু বোলো অভিনয়ৰ কাৰণে বোলো মোৰ বোলো মন আছিলে তোলে আহিয়ে চব শেষ লাগিছো এখন লাগিছোতো এনে আহি কৈছে সি মা কি গ'ল বোলে বৰষুণ দিছে যদিও গৰম এই উৰণিখন নাটানিলেও নহয় এই ৰাস্তাই দেখি মানুহ যাব তাকে পাতিব বোলে সেই ৰুমনৰ বোলে ঘৈণীয়েকজনী আৰু বোলে হেৰিয় সন্তোষৰ ঘৈণীয়েকজনী কি হ'ব বল যাওঁ কথা পাতি থাকিবি নেকি চুমিহঁতৰ পৰা আহি লওঁগে বৰ লগাই পা চুমি ঘৰলৈ যাওঁ তামোল এখন দিবলৈ পাণ নাই তামোল মই খাই ইমান এটা বেয়া পাওঁ মই আকৌ খাবলৈ মন নাই পোৱা ৰাতিপুৱা তাই আগতে তামোল আছিলে লৈ আহিব পাৰিলো নহয় মই আকৌ নাজানো ন ফোন এটাও নকৰিলি আৰু ফোনৰ মোৰ ৰিচাৰ্জ নাই হেৰিয়ত তাই ঘৰলৈ এবাৰ ৰিচাৰ্জটো তোক মই কৰি দিব ক'ম বাৰু মাতাকে হে সেইটো কৰি দিলেতো বহুতেই ভালেই কৰি দিম বৰ ভাল পাম খালি আকৌ তই কৈ ল'বি আমাৰ ৰুমনৰ আগত নহ'লে ৰুমনে ক'ব কাৰ গিয়ৰ পৰা ভয় ৰুমনে মানে সন্দেহ কয় নকৰিব দে অকণমান শকত হ'লেও দিগদাৰ এতিয়া মই ক্ষীণাই আছো তই দেখিছ নাই ক্ষীণাইছ বহুত তই অকণমান ক্ষীণ হ'লি যে কেলে এইবোৰ ল'ৰা ছোৱালীটো সদায় ক্ষীণাইছো আকৌ তাতে মতা কাম কিমান কৰিব লাগে মতা কথা শুনিব লাগে বাহিৰত থাকিলে কি হ'ল গোটেই দায়িত্ব ভাল হ'ব লগা মই এতিয়া ঘৰত আছে যদিও চব কাম কৰিব লাগে ছাগলী কুকুৰা হাঁহ এইবিলাক কৰোঁতে ক্ষীণাইছো এইবোৰ এতিয়া আমি গাঁৱৰ মানুহ নপঢ়িলেও নহয় এতিয়া গাখীৰকণ বিকি পেলাই চলিছো হ'ব দে ছোৱালীকেইটাকে যোৱা ফুন্দা মাৰিব কথা পাতি শেষ নহয় গম পাইছ নাই দিনটো পাতিলেও শেষ নহয় ৰ মই দৰ্জাখন মাৰি লওঁ ৰ ৰুমান আহি পাবহিয়ে নহয় চাগে বলা ইমান হৈ যায় গৰমখনত ল'ব কি ক'বা বলা শাহুৱেকজনী নাথাকিলেই মই ভাল পাওঁ ময়ো ভাল পাওঁ শাহুৱেক থাকিলে কথা পাতিবলৈ বেয়া চুমিয়েও বেয়া পায় যি কথা ক'বলৈ সেইটোৱেতো কি ক'বি আৰু পানী আহিছে নাই পানী আহিছে কেনি বতৰ বৰষুণ দি দিয়ে একদম পানী দিনটো অকণো আজৰি নাপাওঁ অকল কাম কৰি এতিয়া অকণমান আজৰি পাইছোহে চাওঁ কালি ৰিল এটাও দিছিলোঁ নহয় ইনষ্টাত কোনে চাই লওঁ এতিয়া অকণমান টাইম আজৰি পাইছোঁ চুমি চুমি কি কৈছ ঘৰত আছনে কি কৈছ আমি মনে বোলো চাকৰি পোৱাৰ পৰা বোলো আমাৰ বোলো চুমি একেবাৰে খবৰে নাইকিয়া হ'ল নে এইবোৰ নহয় কামৰ আজৰিয়ে নাপাওঁ কোনো ঘৰতো কি কৰিম গম পাইছো বাৰু তই যে সলনি নহয় এইটো আমি জানো বাৰু ভালকে আগতে যেনেকে আছো এতিয়াও আছো বেলেগ হ'লেও অলপ হৈছে আমাকো উলিয়াবি আৰু কেতিয়াবা মনো কৈ কেতিয়াবা মন গ'লে বনাও এতিয়া নবনাওৱে হলো বৰষুণ দি আছে যদি গৰম গৰম লাগিছে বল বাহিৰতে ইয়াতে বন্ধুহতি ইয়াত নহবুদে বাহিৰতে বহনে বিয়াতে বহনে বাহিৰতে বহনে বাহিৰতে বহে নাই এই হেৰিয়ৰ পিতেক মামনি পিতেকে যে হেৰিয়ৰ পৰা ছোৱালীজনীলৈ গুচি আহিলে নহয় সিমি নহয় সিমি মই ৰাতিপুৱা লগ পাইছো আমাৰ কলে নহলে কাল কিয়া পাতিলে লৰাতে সিমিকেটো ভাল পাই ইজনী বিয়া লগ্নাম কি আছিল লগ্নাম প্ৰাঞ্জল আকৌ চিনি নেপা প্ৰাঞ্জল সিমি হেনো কাম কৰিলে সিমিকে ভাল পাইছিলে আমি তো সিমি নিব বুলি জানো ছোৱালীজনী দেখিলে তো মইবি এনে খুৱাই লাগে ফেঁচা তুলি খাই একে ফেঁচা তুলি খাই আছিলে সিমি চব ফালে আছিলে ৰূপে গুণে কামে কাজে চব ফালে আছিলে কিন্তু সিজনী কেনেকে আছে মই নেজানো নহয় আজি ৰাতিপুৱা আহিছে মোক কৈছে বোলে হেৰি এনি কটবল কৈছে মই বোলো আছে তাৰপিছত বোলে তাই ওচৰলৈহে আহিছিলোঁ সি ক'লে বোলে নব বোলে এনি ঘৰ নাই নি মই বোলো এনি বোলো জানো ক'ত গ'ল তাৰপিছত বোলে সেই ফোনটো দেচোন বুলি সুধিলে তাৰপৰা মই ক'লো মোৰ ফোনটো ৰিচাৰ্জ নাই নহয় বোলো তাৰপিছত সেই তেনেকৈ অকণমান টাইম থাকিলে মনটো একেবাৰে মই বোলো কি হৈছে তোৰ বোলো কি হ'ল কি তাৰপৰা মই সুধিছোঁ কি প্ৰাঞ্জলৰ লগত কথা পতা নাই নি আনকালে প্ৰাঞ্জ আহিলে একেবাৰে ফোনটো লৈ হাঁহি পাগল হৈ আহে মোকো দিয়ে ফোনটো বোলে পাত বোলে নব বোলে প্ৰাঞ্জলৰ লগত এতিয়া সেনেকুৱাহে হ'ল দুখ লাগিছে ছোৱালীজনী বহুত ভাল আছে বুলি মৰি যায় সেইটো জহনীয়ে চোৱা বহুত ভাল সেইবোৰ ভাল পোৱা কথা এইবোৰ চব মাকহঁতৰ গুণৰ পৰা হৈছে মাকক কম ফিটাহি ক'বই নালাগে মাকে একেবাৰে আমাৰ চিমি গাঁৱতেই থাকিব আমাৰ চিমি কৈ
কি ছোৱালীজনী ভাল আকৌ মাকজনী নিচিনা নহয় মাকজনী ভাল ছোৱালীজনী বাদে চিমি মাক বা যে কি নহওক ল'ৰাটো মাকজনী বোলে বহুত বেয়া ল'ৰাটো মাকজনী বেয়া নহয় মস্ত টকা লোভী টাইপ মানে টকা লোভী মানে তাকে ছোৱালীজনী বোলে শুনিছো পইচা লৈ আহিছে লগত বহুত পইচা লৈ আহিছে লোকৰ ককায়েকে চাকৰি কৰে এনে অনা নাই ফেঁচা হ'লে আৰু সেইকাৰণে পাঞ্জলে লৈ আহিছে তাইক পইচা সেইটোৱে কাম বন নকৰে যে অদহে খাব ধুনীয়াকে ঘূৰি মই কালি শুনিছিলো বোলে সেই টকা 2 লাখ লৈ আনিছে আৰু বোলে গহনা গাঁঠৰি লৈ আনিছে সেই তাই নি অথনি কালি কোনোবা এজনে পাতি আছে মই বোলো কোন ছোৱালী পলাই আহিলে বোলো 2 লাখ টকা বোলো আৰু সোণৰ গহনা গাঁঠৰি লৈ ইফালে বোলে মাক বাপেকৰ ট্ৰিটমেণ্টৰ কাৰণে আনি থৈছিলে মই বোলে এনেকুৱা জোহনী এজনী ছোৱালী জন্ম কৰিলে নে বোলো আমি বোলো পলাই আহিলে আমি 10 টকা দাম 10 টকা দাম মই সেই গম নাপাওঁ আমাৰ আকৌ বহিয়ে চবৰে মানুহৰ খবৰ লৈ নাথাকে যে আহি কৈছিলে সেইবোৰলে চাব গ'লে আৰু সেইটোৱে দেখোন কাইলৈ পৰহিলে 2 লাখ টকানো কেইখনতে কেইদিন লাগে আজিকালি এদিনেই নালাগে কিনি দিওঁতে যাব দেখোন এতিয়া তাই কিমান চলাব সেই বুঢ়ী আকৌ চাবি মই যদি মিছা কৈছো আজিলৈকে টকা এটা গোটাই থোৱা নাই এজনী আকৌ পইচা আহি টকা শেষ হ'ব সেইটোৱে আজিকালি এইবোৰ কাহিনী চলিয়ে আছে দেশত কিমান সেইবোৰলে চাব গ'লে আমাৰ মনাটোতে ভাল বহুত ভাল হাজিৰা কৰি যদি দূৰত আছে আজিলৈকে ঘৰৰ পৰা 10 টকা এটা আনি পোৱা নাই বৰঞ্চ দিয়ে ময়ো ঘৰলে দিয়ে বিয়া পাতি আহি একো আজিলৈকে হাতত 10 টকা পইচা এটা দি নাপালো সেইটোৱেতো এতিয়াতো দিছে এতিয়াতো ঘৰলে গ'লে কিমান বস্তু লৈ গৈছ সেইদিনাখন মোৰ মা গা ভাল নাই বুলি বিহুত গ'লো কিমান ধাৰ কৰি পইচা আনি দিছে তাৰপিছত সেই ঘৰলৈ গ'লো ঘৰৰ পৰা একোৱে অনা নাই চব ঘৰত যে টকা আছে দি থৈ আহিছো একো নাই সেইটোৱেতো হয় নাই বাৰু এনেকুৱা হ'ল এতিয়া আমাৰ এটাও সদায় কৈ থাকে ব'ল যাওঁ মা ঘৰলে মোৰহে ইমান যাবলৈ মন নাযায় যিমান কথা পাতে নহয় নবকৈ বৰ তেলিয়াই তেতিয়া তাই আগত কোন হয় বোলো এইটোৱে বোলো বৰ তেলি আছে বোলো তই বোলো সেই এইটো সঁচাকে ভাল পায় নাই তাই আকৌ বোলে মোকে ভাল পায় আৰু জানিবি শুনিবি যিবোৰ লয় তেল দিয়ে সেইবিলাক লয় মানে বেলেগ ছোৱালীলৈ গুচি যায় তয়ো আগতে কম শ্ৰেণী খাইছিলি ল'ৰা তই এতিয়া ভাল ল'ৰা এটা পালিগে বুলিহে হয় হয় সেইকাৰণে সন্দেহ কৰে কম ল'ৰা ভাল পাইছিলে সেইদিনাখন মই গ'লো সন্তোষে কৈছে বোলে হেৰি কি খবৰ বোলে পুতুমণি বোলো তাৰপিছত মই কৈছো ভালে বোলো কেতিয়া আহিবা বোলো তুমি আহিলে বোলো আমাক বোলো সেই বাহিৰৰ পৰা বোলো চাবোন তাবোন বগা হোৱা এই পাউডাৰ চাউডাৰ লৈ আনিবা বোলো তাৰপাছত কৈছে বোলে হাঁহি পিঠিত বোলে সেই নিম বোলে পিছে এটা কথা নহয় বোলে আমাৰ সেইজনীক চাইছে নাই বোলে ভালকে বোলে আমাৰ জুমিৰ কথা কৈছো বোলে তাই বোলে অকল ৱেটিং পাওঁ যে বোলে মই আচৰিত বোলো ৱেটিং কাৰ লগত বোলো তাৰপিছত কৈছে বোলে সেই মোৰ বোলে লগৰ এজনী বহুত দিনৰ ফোন কৰিলে বোলে নাম্বাৰ ক'ত পালে নাজানো কথা পাতিলোৱে বোলে সেই বুলি কৈছে নাজানো নহয় ঘৰৰ পৰা ফোন কৰি ৱেটিং পালে তাকে হয় আজিকালি মতাবোৰ কম নি আমাৰ এটা সেইদিনাখন কি হ'ল কালি ৰাতি মই দেখুৱালো মই বোলো সেই চুমিয়ে বোলো ভিডিঅ' বনাইছে ৰিলচ বনাইছে চাওঁ বুলি দেখুৱালো বোলে তোৰ বোলে গাটো বোলে লিপিচ কিপিচ লাগিছে নি বোলে তই বোলে বনাবি মই কৈছো তই বোলো তেনেকুৱা কথা ক'ব নাহিবি আগতে বোলো অভিনয় বুলি ক'লে বোলো এই বোলো হেৰি ৰুমি কথা বোলো চবেই কয় তোলে আহি বোলো চব শেকল বিল খালি লাগিছো আজি আমাৰ ইমান নকয় পা মোক বনোৱা কথা একো নকয় সেনেকুৱাই লাগে আজি দিনত যদি ৰিলচ এটা নবনাই কিবা এটা নবনাই আজি গাঁৱে হ'লেও আজিকালি একেবাৰে নজনা মানুহ জানে যে একেবাৰে বুঢ়ী মানুহ বনাই আমিতো বুঢ়ী হোৱা নাই ল'ৰা ছোৱালী এটা পাইছো আহিছিলো কেতিয়া পাবি মানে সোনকালে বিয়া পতা কিমান দিন হৈছে 2 বছৰমান হৈছে আমাৰ আজিকালি অকল হেৰি ছোৱালীবোৰে নাযায় চাকৰি হেৰি কৰে কিছুমান ল'ৰাই সেই ছোৱালী ঘৰলৈ আশা কৰে ছোৱালী ঘৰ ধনী বুলি কলোৱাই লৈ আহিব পইচা এগাল লগত আনিব আকৌ সেই পাছত আকৌ মাৰি পঠিয়াব আকৌ সেই যৌতুক দিব আমাৰে ভালো চাবলৈ গ'লে বহুত ভাল আমি সেইকাৰণে ইমান বিন্দাছ খাইছো বৈছো আছো জীৱনটো মানে আজিকালি জীৱনত খাই বৈ থকাটোৱে কথা খাই বৈ মানে মিলা প্ৰীতি আৰু ভালকে থকাটোৱে লাগে আচলতে বহুত ডাঙৰ ঘৰ এখন পালি গিয়েকে বোলে চাকৰি কৰে বা বিজনেছ কৰে তোৰ যদি সদায় যদি মাৰপিট হৈ থাকে আমাৰ এতিয়া অকমানি কথা হেৰি হয় মোৰ এতিয়া ৰুমনে কালি তৰ্কাতৰ্কি কৰি মই ভাত বোলো নাখাওঁ ভাতগাল বনাই মাৰি দিলো নাখাওঁ বুলি কৈছো ছোৱালীজনী আহি মা ভাত খাই কৈছে তাৰপৰা মই নাখাওঁ বুলি ক'লে দি আহি পেলাই একদম ভৰিয়ে হাতে ধৰি ধৰিছে বৌলা ভাল পাই সেয়াই ইমান ল'ৰা হোৱাতে খালি নে নাখালি নাই মই নিজে খা চাহ খা
কিবা পাতিছে নে কি হেৰি আনিছিলে এইবোৰ চানা টানাবোৰ আজি শেষ হৈ গ'ল আকৌ ৰাতিপুৱা আলহী দি আহিলে নাই সেইবোৰ শেষ হ'ল এতিয়া সেই এইটো বিস্কুটে আনি থোৱা আছিলে এয়াই বহুত খা চাহ খা কালৰ দিনত আৰু বাৰিষা বতৰ এনেকে বৰষুণ দিলে খাওঁ লাগে যাবিচোন এপাক এদিন যাম বা এদিন তহঁতৰ ঘৰলে ভাত খোৱাকে যাবি নহ'লে খোৱাকে যাম লগতে খাম ময়ো চাহ খোৱাই নাই আজি মন চাহ অকণ নাখালে ভাল নালাগে আমি আৰু ৰাতিপুৱা দুপৰীয়া পাছবেলা চাহ অকণ নহ'লে আমাৰ কি হ'ব মই সেই চাহ খোৱা ইমান অভ্যাস নাই যে সেইকাৰণে তহঁতি দিয়া হাবিখিনি মই বনাই আনিছোঁ আজিকালি গাখীৰ চাখীৰ পাবলৈ নাই হ'ল গাখীৰ পাবলৈ আছিলে ৰাতিপুৱা দিলোঁ আকৌ সিহঁতক বনাই মেলি শেষ হ'ল আকৌ চব ৰাতিপুৱাই শেষ হ'ল মানে বিস্কুটটোৱে দিলে দেই অকল এনিমাকেহে খাইছোঁ এতিয়া খা তই ইমান একেবাৰে খা ভালকে পেট আমি আকৌ পেট ভৰাই খামে চাহখনকে আমি আকৌ ইমান মৰিছোঁ এই চাহ খাওঁতে নাহাৰিবি বেছিকে ৰ আমি আকৌ হেৰি নতুনকে বোৱাৰী হৈ আহোঁতে চবেই পাতিছিলোঁ আমাৰ শান্ত শিষ্টকে ধুনীয়া বুলি এতিয়া ৰচকী বুলি পাতে সেইটোৱে আমাৰতো কালিটোৱে আমাৰতো কৈছে একেবাৰে ঘটক মৰে কি বোলে কি কৈছে সিয়ে জানে ৰিলচ বনালে কোনোবা খাবলৈ যায় নি চাওঁ বুলি কোৱা এটা কত মানুহ চালো চাইলে যাবই নোৱাৰে ঘূৰি ঘূৰি চাই কি বুলি কয় পৰি যায়গৈ চাই চবেই কিহলে চাইছে সেইকাৰণে ইমান চাব চাইলে যাবই লাগে আমিয়ে যাব নাপাওঁ ওলাবি নহ'লে এদিন মোৰ লগত যাম তিনিজনী ওলাবি হেৰি আকৌ মোৰ এই খিৰিকীত হেৰি পৰ্দা নাই পৰ্দা আৰু ষ্টেণ্ড এনেকুৱা লগালে বৰ ভাল লাগে সেনেকুৱা বোলো আনিম নেকি ঘৰটো বৰ লাগি দেখিছে আনিবি দে মোৰ সেই ঘৰ বস্তু বহুতেই আনিবলগীয়া আছে আনিবলৈ ধেৰ লাগে বনাই হ'লে আনিব ৰ পইচা 2 টকামান হওক তই এইটো সপ্তাহত যাবি অৰুণোদয় পাওঁ অৰুণোদয় পাওঁ বাৰু তাকে সোমাইছে নেকি তহঁতৰে ভাল নিদিলে তোক নিদিলে কেলে নাজানো সৰু ছোৱালী বুলি নহয় তোক কিবা দেখিলে চাগে আকৌ হেতি নিদিলে অৰুণোদয় নাম ভৰা কেইটা বৰ চাকৰি নোপোৱাৰ আগত আছিলে এতিয়া চাকৰি দিছিলে নহয় এই হৰেকান্তৰ ওচৰত গৈ পেলাই মই একদম পুৰা গালি দিলোঁ দম দিলোঁ তোৰ বোলো দিবনে আহ ভোটটো বিচৰা টাইমত বোলো একেবাৰে বাইদেউ চাইদেউ কৰি বোলো একেবাৰে হেৰি বুলি কবি এতিয়া বোলো কেলে নিদিয় আমি বোলো ধনী ঘৰ নি বোলো এবাৰো তই ভোট চোট নিদিবি তোক যদি অৰুণোদয় যদি অৰুণোদয় কৈ ল'বি অৰুণোদয় দিলেহে মই ভোট দিম বৰ মিঠা মিঠা লাগিছে বৰ টেনচন মই একদম থৈ আহোঁগৈ তামোল এখনকো নাজানো আকৌ আঙুলিখন আহিলে কাৰণে দুখীয়া খাবলৈ যদি ঘৰত চাবলৈ সেইটোৱে ধনী বুলি এতিয়া চাবলৈ ভুজিয়া ভুজিয়া বুলি কয় তাকো মই লবালব পালোঁ কি কবি ভাল পাওঁ খাই দিবি ভাল পাওঁ মই খালোঁ শাকতটো ইমান ভাল নাপাওঁ ন ভুজিয়া হেৰি কৰি বিকাজী ভুজিয়া আমাৰ ঘৰলৈ গ'লে দেখুৱাই দেখোন তোক দেখোঁৱে কটকটলৈ যোৱা হ'লে গোটেই প্লেটখনত ভৰি নাইকে বজাৰ বাহিৰলৈ গৈ চাহ বস্তুকে আনো বাহিৰত কামহে কৰে চাকৰিটো কৰা নাই তথাপিও বিন্দাছ আমাৰ এতিয়া নাই বুলি হাজিৰা কৰিব কিমান বস্তু দুখীয়া হওঁতে খাবলৈ যাবি অকল ইমান লেবেল মাৰি থৈ গ'ল চাহ অকণ দিয়ে তাকে আমাৰ ঘৰতে খালে কিমান নাপায় এতিয়া আজিহে সময় বহুত যাব লাগিব তামোল খাই খাই যাব ফোন কৰি আছোঁ চাগে ছোৱালীজনী মোৰ ফোনটো আহিছোঁ চাৰ্জ নাই বুলি ছোৱালীজনী আমনি হ'লে নহ'লে লগত বিচাৰিব নহয় ক'বলেহে কথা এইকেইদিনাখনি সেই মানুহটো 7টা বজাতে যাবলগীয়া হয় এই আমনিখন খুৱাই বোৱাই পঠিয়াও মানে এখন গোটেই কামখন থাকেই আৰু তাতে আকৌ মিস্ত্ৰীও লাগি আছে ওলাই যাবিনো কেনেকে যাবি আমি সেইটোৱে ভাবিছোঁ কালি মই দেখিছিলোঁ মিস্ত্ৰী লাগি আজি নাহিলে চাগে বতৰ বেয়া আজি বতৰটো বেয়া যে ইমান সেই কালি অকণমান বতৰটো ভাল কৰিছিলে সেইকাৰণে আহিলে এতিয়া নাহিলে অলপ ভিতৰ কামহে কৰিছে বোলে ভিতৰ কাম মানে কিবা কিবি কামকে ভিতৰ বাহিৰে কৰি আছে তাহাঁতক খুৱাই বোৱাই মেলা এবাৰ নহয় দুবাৰ চাহ দে ভাত দে সেইখন কৰি থাকিব লাগিব বেয়া লাগে মই কাম কৰি তেতিয়া কাম আমাৰো বনাওঁতে মই সদায় ভাত চব্জি মই এই ভাত চব্জি কিমান বনাব লাগে তহঁতৰ ঘৰলেতো বহুত দিন যোৱাই তহঁতৰ ঘৰ কাম কিমান হৈ গ'ল বনাই গ'লেহে দেখিবি কাৰণে এনি মাকটো দেখিয়ে থাকে যাম একেবাৰে সেদিন যাবি পাৰ্টি যাবি মই খোৱাকে যাম বাৰু মানুহটোকো লৈ যাবি পিছে আমাৰ বিলাকৰ ঘৰলৈ সময় পালে দেওবাৰে ছুটি পাব সেইদিনাখনে যাব পাৰিম আহে অফিচৰ পৰা 5টা 4টা বজাত সেইটো টাইমতনো ক'ও ওলাবি আকৌ ঘৰৰ কাম কিছুমান থাকে যাবি দে আৰু তৌ এটা কথা কৈছোঁ শুন পৰিক অকল মোবাইলটো দি নথবি সৰু ল'ৰা ছোৱালীক ইমান মোবাইল দিয়াটো বেয়া গম পাৱ মোবাইল আজিব
ফোনটো বিচাৰিছোঁ চাই আছে চাগে সোনকালে যাওঁগে ব'ল সোনকালে যাবগৈ অকল লাগে নহ'লে চাই দিব তাই কাৰ্টন নে কি যে তই আমাৰ ঘৰলৈ লৈ নহ'লে হয় মই তাইক মাতি দিলোঁ ইয়াতে আনি লগতে থাকিলে দুইজনী আমাৰো ক'ত আছে ঠিকনা নাই সোনকালে যাবগৈ লাগে নহ'লে সেই গোটেই বোকা যাবলৈ হ'লেই নি সেই নহয় ছোৱালী কথা দুআষাৰ পাতিছোঁ এনেকৈ পাতিবলৈ লগ এটাও নাই ছোৱালীজনীহঁতক লৈ অনা হ'লে একো চিন্তা নাই আছে হয়ো তোৰ মানুহটো পাব লগাই হয় চাগে ক'ৰবালৈ যদি ওলাই গৈছে নহয় সি ওলাই নাপালে গালি পাৰিবহি নে চাগে সি ওলাই গৈছে এতিয়া নাহে গধূলিহে আহিব কাম বন বাৰু কৰি থৈ বগাই ফুৰে আৰু ন এনেকৈ বগাই ফুৰা মানে হেৰি আকৌ মই ক'লোঁ বোলো যাৰ চাৰিআলিৰ পৰা আগে বোলো নাই ঘৰ শাকে পাচলি একোটা নাই ৰাতি বোলো কিহে সিজাই দিম বোলো ভাতকেইটা দিম বোলো খাই থাকিম বোলো বনাই মই কাৰণে মোৰে ভাল এসপ্তাহলৈ বজাৰ কৰিলোঁ আৰু এইকেইদিন গেছো নাই বৰ অশান্তি পাইছোঁ মই ভালে বতৰটো বৰষুণ দিছে জুই ধৰি বনাইছে মই বেয়া পাওঁ মই জুই ধৰিব ভালকৈ নাজানোৱেই জুই ধৰা টাইমত ধৰি থাকিলে মই তাক মাতো বোলো জুই ধৰি খাব নাপাওঁ আগতে সেইবোৰ কৰি নাপোৱা যে সেইকাৰণে দে আমাৰ ঘৰত ইমান হেৰি নাছিলে নহয় জানুৱাৰী দেখোন আমাৰ ঘৰলৈ এবাৰ যাম ওলাবি তিনিজনীকে কৈছোঁ যাম হেৰি কি বুলি কয় বছৰিকা নে কি যে বছৰিকা নহয় হেৰি আকৌ ভাইটি ভাগৰ হেৰি এইবাৰ চাকৰিটো পোৱা নাই জানো ভাইটি আৰ্মিত তাকে মানে হেৰি প্ৰথম দৰমহা পালে অকণমান ভালকৈ খানা এটা দিম কৰি যাম নহয় ওলাবি এই যাব পাৰে নে নাই দিয়া জানো যাম কেলে নাযাম মই কম আকৌ সুমনক কেলে নপঠিয়াব সুমনে পঠিয়াব শাহু বাৰ্থডে গুলিমা শাহু কথা ইমান শুনিবও শাহু শুনিলে মানিব তোৰ তই যদি এটা কথা অকণমান যদি চাহ ভাতটো দিয়াও কমটি হয় কিমান মানুহ আগত যে গাবগে মোৰ কথা আমনি লাগিছে মই ইমান দিনটো কাম কৰি আজৰি অকল মোক যেতিয়া প্ৰথম আনিছে এতিয়া আমাৰ ৰুমত হেৰি বেলেগ ময়ো বেলেগ কাষ্টৰ ৰুমনো বেলেগ কাষ্টৰ যি ক'লে বোলে এনেকুৱাজনীহে নিদি এজনীহে পালিগৈ এজনীহে পালিগৈ এতিয়া সেইজনী হাততে লাষ্টত পানীকণ ভাত খোৱা দিলোঁ বাকীকেইজনী নিজৰকেইজনী নাচালে মই সেই বেলেগজনীয়ে চালোঁ পানীকণ দিলতহে তহঁতি দেখিলে নহয় চবেই গোটেই গাঁৱৰ মানুহে সেইটোকে ক'লে সেইকাৰণে এইবোৰ জাতি ভেদ এইবোৰ কৰি লাভ নাই আমি সেইকাৰণে এজনী ছোৱালী তুলিছোঁ বেলেগজনলৈ গ'লেও নাই মাত্ৰ একেবাৰে বেলেগ এজনলৈ নগ'লেই হ'ল ভালকৈ থাকিলেই হ'ল সেইটোৱে হয় নাই আমাৰ কম বকিলে এই বিচনাত পৰোঁতে মই সেই এইবোৰ চাফ চিকুণ কৰি গা পা ধুৱালোঁ ভাতে পানী খোৱালোঁ ঘৰলৈ আনি ডাঙৰটো ঘৰ সেইজনী শাহুজনী কাৰণে বেছি দিন পৰি থাকে জানো আমাৰ যদিহঁতে মৰিব সময়ত আমাৰ গুণ লয় নে নলয় এতিয়া নে একো গুণ নলয় লাষ্টত মোকে মাতিলে ৰুমিয়ে ভাতে দিলেহে খাম বোলে ৰুমিয়ে পানী অকণ খোৱা ৰুমিয়ে সেইকেইদিন ৰুমি একদম ততে নাই ছোৱালী তোৱালী পেলাই সেই কি বুলি কয় মেডিকেল কিবা সৰু আছিলে তেতিয়া বহুত খোজ কঢ়াই নাই 5 মানে কিমানহে হৈছিলে একদম মেডিকেল লৈ তাইক পেলাই ছোৱালী এতিয়াও বেয়া লাগে সেইখন সেইকাৰণে থকাকেইদিনা বকিব এইবোৰ সহ্য কৰি শাহু নেপালে কৈ থাকে নহয় শাহু নেপালো বুলি পোৱাহঁতে গম পালে এতিয়া আমাৰ ৰুমটোত সোমাবও নোৱাৰো আমাৰ শাহু পৰা ৰুমত সোমাই থাকিলে ক'ব অকল দিনটো বোলে ফোনটো টিপি টিপি হেৰি কৰিবি চিমি ঘৰত এনেই থাকে তাইকে কেতিয়াবা ল'ৰা ছোৱালী থাকিবলৈ মাতো আহে নহয় কেতিয়াবা মই কেতিয়াবা ই হেৰিয়লৈ গ'লে থাকি ল'ব লগা হ'লে মই মাতো নহয় তই মাতিবি যাব তাই এনেই ভাল লাগিব হয় নাই নাম্বাৰটো দিবিচোন নহ'লে দিম বাৰু মোৰ ঘৰৰ পৰা লৈ যাবি তাই দেখোন মোৰ লগতে থাকিব পাৰে ধুনীয়াকৈ থাকিব পাৰে নহয় ধুনীয়াকৈ আৰু এতিয়া মন চনো বেয়া এতিয়া মন চনো বেয়া থাকি ভাল পাব দুইজনী থাকিবি এইবোৰ মন চন মাৰি লাভ নাই আজিকালি ল'ৰাৰ কাৰণে ল'ৰাক সঁচাকৈ ভাল পোৱাটোৱে ভুলে সেইকাৰণে ভাল পাবই নালাগে এই কথা এটা আছে নহয় অসমীয়াত হেৰি বাৰিষা কি বুলি কয় বাৰিষা বতৰ বোলে হাঁহৰ পকৰে সমান সেই ল'ৰাও একে ভৰসা কৰিব নোৱাৰি বতৰটোকো বাৰিষা বতৰটোকো ভৰসা কৰিব নোৱাৰি ল'ৰা একেই এই নহয় এই চৰকাৰী ঘৰটোৰ নিচিনা হয় যেনেকে চৰকাৰী ঘৰে থাকে কাৰোবাৰ নামত পায় কোনোবাই ওপৰতে জপোৱা কৰি সেইখনে সেই কাহিনী একে চব একে দেৰি নকওঁ আৰু অকণ তামোল খাওঁ যাওঁ তামোল খায়ে হ'ল আজিকালি ঢেৰ তামোল খাইছোঁ তামোলকণ নহ'লে নহয় চেদাচোন নাখাওঁ বাৰু মোৰ আকৌ তামোল খাবলৈ নিদিয়ে আকৌ দেই তোৰনো কি দিয়ে আমাৰ তামোলকণ খালেও কাজিয়া লাগে মই বোলো তই খাব লাগিব মোক বোলো একো বাধা নিদিবি মই জীৱন বোলো মোৰ কথা ওচৰত থাকিলে ওপৰত থাকিব পাৰি আজি তই দূৰলৈ পঠিয়া তই তলতে হ'ব লাগিব মাইকীজনী সদায় পাতৰ তল বুলি সদায় পাতৰ তলত সেইটো দিন গ'লো এতিয়া সেইদিন গ'ল
সেইদিন গ'লা এতিয়া মানে অলপ ইয়ে পাইছে ইয়ে পিন্ধাইছে তাৰ ইমান কষ্ট কৰি তাৰ কাৰণে আছিলে মোৰ কাৰণে ছোৱালীজনী আমি বাৰু এতিয়া লাও সদায় গছৰ তলত হ'ল আমি বাৰু সেইটোৱে হ'লো কিন্তু আমাৰ ছোৱালী ল'ৰা ছোৱালীকে আমি সেইটো কৰিব দিম নি আমাৰ এতিয়া ছোৱালী এজনী তুলিছো কিমান মৰম চাৰিহে তুলিছো কাৰোবাৰ মাহ খাবলৈ দিম নি কোনোবা গৰু হ'লে নামাৰে কথাহে কয় কোনোবা এটা গৰুৱে বহুতে সেই ছোৱালীবোৰ কেনেকে মাৰিছে মাক বাপেকৰ বুকুখন তলাই সেইবোৰ একদম ভগৱানৰ হয় নে দুদিনৰ আগতে সেইটো দিয়া নাই সেইটো কাহিনী এতিয়া আমাৰ এইডোখৰতে কালি নে পৰহি এটা ঘটনা হৈ গৈছে আমি মাকহঁতে ছোৱালীজনী কমকে মাৰো বাপেকহঁতে সদায় বুকত লৈ শুৱে তোমাক কিমান খাব আমাক জানিলেও সেই এঠাত মাৰিলে একদম কাজিয়া লাগে মাৰিবলৈ কাজিয়া আহে আমাক মই তেতিয়া কওঁ বোলো এনেকৈ বোলো নিজৰ জীয়া এজনী তুলিছ নহয় লোকবক নামাৰিব সেইকাৰণে আমাৰ মতা এজনীকে এঠাত তুলিব সেইবোৰে কথা পাতিলে পাতিয়ে আহিবি খাই দে মানে তাই এতিয়া আজি নহয় তহঁতি অহা দেখি বৰ ভাল পাইছো মই বেয়া পোৱা নাই হেৰি আছে ধান মাৰিবলৈ আছে বুলি ভাবা হেৰি এতিয়া কঠীয়া হেৰি কৰিব লাগে নহয় মানুহ এজনী লগাই দিবি আকৌ আজিকালিনো কি হয় মই এইবোৰ ধান নামাৰো নহয় মই বেয়া পাওঁ মোৰ একদম ভৰিকেইটা পানীয়ে খাইছে সেইকাৰণে মই বোলো কঠীয়া ধান সিঁচিবলৈ নে কি কঠীয়া ধান আকৌ মানুহক মাৰিব দিলেও বেয়া নহয় মানুহ নহয় হেৰি কিবা মৰণাহে মাৰিব নাপায় মানুহে মাৰিব পাৰে নহয় মাটি দিব লাগিব দৰকাৰ হ'লে হেৰি ল'ব কেইটকামান ল'ব আৰু পইচাহে মানুহজনীহে ডাঙৰ পইচাটো ডাঙৰ নহয় মই এইবোৰ বৰ ধান পাওঁ হ'লেও পটককৈ ধান খোৱাহে বাৰু ধান মই দায়ো বেয়া পাওঁ ধান হেৰি মাৰিও বেয়া পাওঁ মই নকওঁৱে মানুহ লগাই দিওঁ সেইকাৰণে এনিমাক যাওঁ আকৌ পথাৰলৈ মই যাওঁ কেতিয়াবা এতিয়া সেই এনি বাপেকে মোক যাব নিদিয়ে হ'লেও যাওঁ এনিমাক দেখিছোঁ নহয় প্ৰায় মই কালি ধান মৰা কথা ক'লো সেই কথা নালাগে বোলে তই ধান মাৰিবলৈ বোলে তই ধান মাৰি ফালিব নালাগে অতদিনা বোলো কোন মাৰে ফালি হেৰি কৰি থ'লেও বোলো তাৰপৰা বোলে হেৰি মই বোলে হেৰি বোলে কিন্তু বোকা ৰুই ভাল পাওঁ ধান কটাতকৈ বোকা ৰুই মানে পটককৈ হয় ৰুই গৈ থাকিলেই হ'ল মণিখন লৈ লৈছোঁ হ'ব নহ'লে ইমান কথা ওলালে বহুত কথা নিচিগে বৰ কথা পাতিলোঁ আজি তাকে বল লালুকি বল আকৌ ছোৱালীকেইজনী বিচাৰিব বুলি মই ক'ত আছে ঠিকনা নাই ঘৰতে আহিব উমলি আছে চাগে যাওঁগে